এইডোখৰত আজি কঠীয়া পাৰিব লাগিব। এইডোখৰত একদম বিন্দাছ মানে ধুনীয়া কঠীয়া পাৰিব লাগিব। এইপিনে পানী আছে, এইপিনে মটৰ লগাম, এইপিনে কঠীয়া পাৰিব লাগিব। কঠীয়া বুলি পোৱা দেৰি হ'ল, মানে বেলেগ এইখিনি কাটি লোকক দিছে, এইখিনি নিজে কৰিম। ইয়াতে কঠীয়া পাৰিম। সেইপিনে কপোতাখন আহি আছে, মই অকণমান আগুৱাই যাওঁ। মানে গৰুহাল আছে ন, গৰুহাল সৰু ট্ৰেক্টৰে বাওঁ, কিন্তু মানে সেই কপোতাখন আনিও নিবাম। এতিয়া পানী নাই, পানী মটৰ সিঁচিব লাগিব, মটৰ আনিব লাগিব, তাৰপিছতে হ'ব। এইখন পথাৰখন চব কোনোৱে কঠীয়া চঠীয়া পোৱা নাই বুলি বহুত দেৰি হ'ল মানুহ। মানে পাহাৰখন একদম পূৰা ফটফটীয়াকৈ ওলাই আছে। আপোনাৰ বেলিটো যেনেকৈ খাওঁ খাওঁ মূৰ্তিকৈ বেলি ওলাই আহিছে। আনিব গৈছে দাদাই, মটৰটো আনি লওক। বুটটো ঘুৰুং ঘাং কৰি আছে বোলে। কঠীয়া পাৰি শেষ হ'ল বোলে, তাৰপিছতে বৰষুণ আহিলে, তেতিয়াহে মজা ওলাব। পইচা গ'ল, কঠীয়া গ'ল, চব পিনে যাব। কপোতা হাল বাব লগাই দিছোঁ। এতিয়া পানী মেচিন আনি পানী সিঁচিব লাগিব। বৰষুণে আহিব নে কি আহিব গম পোৱা নাই দেই, এনেকুৱা কৈছে বতৰটো।
পূৰা কঠীয়া পাৰিম বুলি পূৰা মটৰ চটৰ লগাই ইমান পইচা খৰচ কৰিব লগালোঁ। এতিয়া চাওক পূৰা বৰষুণ দি আছে, মেঘে গাজি আছে পূৰা ধমধমাই বৰষুণ আহি আছে। এনেকুৱা মানে বৰষুণ ইমান বতৰটো আমাক আজি পেটকুলি কৰিছে। পূৰা বৰষুণ দি আছে এইপিনে বৰষুণ পৰি আছে। এতিয়া এনেই পইচা লোকচান হ'ল দেই, গোটেই বৰষুণ। কঠীয়া নাই পোৱা, কঠীয়াখিনি পিছত পাৰিম, নহ'বা এতিয়া খুন্দি পেলাব যে পিছবেলা মান মাৰিব লাগিব। পইচা লোকচান হ'ল। এতিয়া ইমান ডাঙৰ ৰ'দ দিছে মানে এতিয়াই মানে কঠীয়াখিনি সিঁচিমগৈ মানে। অথনি বৰষুণ এতিয়া মানে কঠীয়াখিনি বিন্দাছ সিঁচিব আছেই। এই হাঁহখিনি মানিব লাগিব, হাঁহখিনি তাতে চৰি আছিলেগৈ। ধান দিছে এতিয়া দিবগে দেই। ইটা পুখুৰী পানী নাই, শুকান হৈ থাকিলে কেলা। আৰু এতিয়া ভিডিঅ'টো এডিট কৰি আছোঁ, এতিয়া দিম আৰু এতিয়া এডিট কৰি দিম আৰু নেটৱৰ্ক ইমান জেমেলা মানে নেটৱৰ্কে নাপায়। তাকে এতিয়া ভিডিঅ'টো এডিট কৰি মেলি দিম আৰু আপোনালোকে কেতিয়া চাই নাজানো। এতিয়া ভিডিঅ'টো এডিট কৰি লওঁ, ভাত চাত খাই মেলি সোমা চুলি দাড়ি চাৰিবোৰ অলপমান কাটিবলৈ চুলিখিনি অলপমান কাটিলোঁ। পূৰা কি হ'ব আৰু কঠীয়াখিনি সিঁচিলোঁ, শুকানে সিঁচি দিলোঁ আৰু ভিডিঅ'বোৰ ভাল পাই যে প্লিজ লাইক কমেণ্ট কৰিব, অকণমান ভাল লাগে। আৰু বহুত দিন মই ভিডিঅ' বনোৱা নাই, মানে ভিডিঅ'টো কি মানে বেলেগত যোৱা ভিডিঅ' বনাব পৰা নাই, এনেকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ। সেইকাৰণে ভাবিলোঁ এনেকৈ ভিডিঅ'টো বনাম আৰু দোকানত আছোঁ, দোকান চোকান বন্ধ কৰোঁ, ভাত চাত খাওঁ, গুড নাইট। ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব, ভাল লাগে তেতিয়া। বাই।